নাকি এইটো কিবা কিবা পাইছে নাকি লোহা না কিবা না কি বস্তু কয় এইটো দংফাগুমা নহলে খৰি পাইছে নাকি এইটো ভাঙা বস্তু লোহা পাইছে বেছি বেছি লোহা নহয় খৰি নহয় থাকিব চলি থাকিব এই ওদালগুৰিত 10টা আছে 10টা সমষ্টিৰ ভিতৰত 10টাও বিজেপি নহয় যাম্বা কি বিজেপি থাকে আৰু প্ৰমোদ বড়ো ওদালগুৰিত এটাও নিজিকে 5টা সমষ্টিৰ জিকাটো আমি আজিৰ দিনত 100% চিয়ৰ বুলি আমি ক'ব পাৰোঁ আৰু আমাৰ আজি যিটো আশীৰ্বাদ ৰেলী যিটো উদ্দেশ্য লৈ আমি কৰিছোঁ পুৰা গ্ৰেণ্ড ছাকচেছ জিন্দগীত আজি ফাৰ্ষ্ট টাইম মানুহ হিচাপ নাই 25,000ৰ তলত নাই ফাৰ্ষ্ট টাইম মানে যে 25 তাৰিখত ইলেকশ্যন নটিফিকেশ্যন ওলাব ইয়াৰ পিছতো নাই না চৰকাৰ সেইকাৰণে ফাৰ্ষ্ট টাইম আছে বুলি কৈছোঁ কথা এইটোৱে আজি প্ৰথম এনেকুৱা ইমান শান্তি পাব মইতো পোৱা নাই না জিন্দগীত আজি ফাৰ্ষ্ট টাইম মানুহতো হিচাপ নাই আপোনাৰ মানুহ হিচাপ নাই 25,000ৰ তলত নাই আৰু আমাৰ আজি যিটো আশীৰ্বাদ ৰেলী যিটো উদ্দেশ্য লৈ আমি কৰিছোঁ পুৰা গ্ৰেণ্ড ছাকচেছ ইয়াত সকলো ধৰণৰ মানুহ আছে বিভিন্ন জাতি জনগোষ্ঠী আছে আমি সুধিছিলোঁ কোন কোন জাতি চবে হিন্দীভাষীও আছে বেংগলীও আছে অসমীয়াও আছে ৰাজবংশীও আছে বড়ো মুছলিম চব জাতি জনগোষ্ঠী আছে এইটো আমি দেখিবলৈ পাইছোঁ আৰু আমাৰ এই যিটো যাত্ৰা আমি যিটো উদ্দেশ্য লৈ পেলাই যাত্ৰা কৰিছোঁ সেইটো সফল হৈছে বুলি আমি আজি ক'ব পাৰোঁ মুঠতে ওদালগুৰি জিলাত 5টা সমষ্টি লৈ যিটো আশীৰ্বাদ যাত্ৰা সেইটো আমাৰ গ্ৰেণ্ড ছাকচেছ আৰু আমি 5টা সমষ্টি জিকাটো আমি আজিৰ দিনত 100% চিয়ৰ বুলি আমি ক'ব পাৰোঁ 5 দিন আছে মাত্ৰ ফাৰ্ষ্ট টাইম মানে যে 25 তাৰিখত ইলেকশ্যন নটিফিকেশ্যন ওলাব ইয়াৰ পিছতো নাই না চৰকাৰ সেইকাৰণে ফাৰ্ষ্ট টাইম আছে বুলি কৈছোঁ কথা এইটোৱে আৰু প্ৰমোদ বড়ো ওদালগুৰিত এটাও নিজিকে ইয়াৰ জাগা নাই ওদালগুৰিত 10টা আছে 10টা সমষ্টিৰ ভিতৰত 10টাও বিজেপি নহয় যাম্বা কি বিজেপি বুদ্ধি থাকে এইটো মোৰ লগত কোনো কনচাৰ্ণ নহয় মই একো কমেণ্ট নিদিওঁ গতিকে এতিয়া আমাৰ হ'ল BTC নিৰ্বাচন আহি আছে ইয়াত এই নিৰ্বাচনৰ বিষয়ে কেনেকৈ চৰকাৰ বনাব পাৰে তাৰ কাৰণে আমি কাম কৰি আছোঁ ৰাইজৰ মাজত যাই পেলাই প্ৰচাৰ কৰি আছোঁ আমি BPF দল হিচাপে চৰকাৰ আহিলে কি কি কাম কৰিব ইয়াতে ব্যস্ত আমি ইয়াত প্ৰিয়া বসুমতাৰীৰ মাৰ্ডাৰ কৰাটো কোন জড়িত আছে নাই ইয়াত আমি একো কমেণ্ট নিদিওঁ কিন্তু আইন আছে আইনে নিজাববীয়া দায়িত্ব ল'ব চৰকাৰ আহিলে মেইন কাম মই কৈছোঁ না মাটিৰ পাট্টা দিওঁ এইটোৱে আৰু ইয়াৰ পিছত আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকলৰ কাৰণে 100 crore আমি ব্যৱহাৰ কৰিম ইয়াৰ পিছত আত্মসহায়ক গোটৰ কাৰণে 40 কোটি ব্যৱহাৰ কৰিম এইবিলাকে মেইন কাম আমাৰ আৰু আমি কৈছোঁ ওদালগুৰিত আমি এনে ঘোষণা কৰা নাই ওদালগুৰি আৰু কামৰপুৰৰ কাৰণে ভাল হ'ব আৰু সেইফালে শোণিতপুৰত আৰু বিশ্বনাথত নতুন গাঁও সোমাইছে সিহঁতৰ কাৰণে কাম কৰিবলৈ আঁচনি হ'ব সেইকাৰণে আমি এই ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট বনাম বুলি আমি ঘোষণা কৰিছোঁ আৰু এইটো আমি বনাম ভাৰতৰ শক্তিশালী ইচ্ছা কৰিলে আপোনাৰ লগত আৰু প্ৰমোদৰ লগত একেলগে হাতত ধৰি খোজকাঢ়িব পাৰে এই বিজেপি মই বিজেপি বেলেগ BPF বেলেগ ইয়াক কি কয় বিজেপিৰ লগত এলায়েন্স হ'ব নেকি চৰকাৰ কি হ'ব দে আমি BPF এবছলেট পাই আছে কি এলায়েন্স আমি কাৰো লগত এলায়েন্স নাই স্যাৰ কালি এই মঞ্চতে এটা কথা উত্থাপন কৰিছে যে BTC চুক্তি হ'ল BTR চুক্তি হ'ল BTR শান্তি আহিল উন্নয়ন হ'ল মুখ্যমন্ত্ৰীয়ে সেই কথা কিন্তু কালি স্পষ্টভাৱে কৈছে কিন্তু আন এটা বৰ ডাঙৰ কথা কৈছে যে BTC বসবাস কৰা যিবিলাক জাতি জনগোষ্ঠী আছে
কিন্তু ইয়াত শংকাত থাকে বুলি কৈছে আৰু তাৰ কাৰণে BTCয়ে নিৰ্বাচন খেলিছে বিজেপিয়ে এইটো ইলেকশ্যন সময় নিৰ্বাচনৰ সময়ত বিজেপিও বহুত কথা ক'ব কংগ্ৰেছো আহি পেলাই বহুত কথা ক'ব কোনোবা UDFও ক'ব নিজকে জিকাবৰ কাৰণে বহুত কথা ইউজ কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে এইটো ইলেকশ্যন মেটাৰ আমিতো প্ৰচাৰ কৰি আছো আমি কিন্তু সঁচা কথাটো প্ৰচাৰ কৰি আছো মাটিৰ পাট্টা দিব 100 crore ব্যৱহাৰ কৰিম 40 কোটি আত্মসহায়ক গোটৰ ব্যৱহাৰ কৰিম 50 কোটি আমি গৰীব দুখীয়াসকলৰ কাৰণে ব্যৱহাৰ কৰিম কিন্তু যোৱাকালি চেম ডাঙৰীয়াই কি কৈছে কোৱা নাই কোনোবা কংগ্ৰেছৰ লিডাৰে কি কৈছে কোৱা নাই ইয়াৰ লগত আমাৰ কোনো তুলনা নাই মুঠতে আমি কাৰো লগত এলায়েন্স নাই কি কয় এলায়েন্সটো মিত্ৰতা নাই কাৰো লগত মিত্ৰতা নাই স্পষ্ট কথা নিজকে জিকাবৰ কাৰণে বিজেপিয়ে আজি বহুত ৰণকৌশল ব্যৱহাৰ কৰিব এইটো ইলেকশ্যন মেটাৰ কিন্তু চৰকাৰ বিফেভে কৰিব যোনে চৰকাৰ কৰিব সিহে কাম কৰিব ইয়াত কি কাম কৰিব লাগে নালাগে এই যোনে চৰকাৰ কৰিব বিজেপিটো নকৰে নহয় বিফেভে কৰিব চৰকাৰ কৰিব নাৰাখে কিমান এখন পাব মোক খবৰ দে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা হৈছে 2005 চনত যিটো ভোটাৰ তালিকা সেইটো বেছ কৰি পেলাই আমি মাটিৰ পাট্টা দিওঁ এই চুক্তিটো মই লিখা নাইতো মই কৈছো বাৰে বাৰে গভৰ্ণমেণ্ট অফ আছামৰ ব্যুৰক্ৰেটসকলে বা গভৰ্ণমেণ্ট অফ আছাম সেই সময়ত কংগ্ৰেছ আছিলে সেই সময়ত দিল্লীত বিজেপি আছিলে ইহঁতেতো কৰিছে মইতো লিখা নাই 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা আৰু সাংবিধানিকভাৱে যিটো অধিকাৰ দিয়া আছে চুক্তিৰ পিছত এই ছেটিছ থাকে এইটো ইলেকশ্যন টাইমত চব কিছু ক'ব পাৰে কোৱাটো কি ইমান ডাঙৰ কথা হ'ল এইবিলাক ময়ো ক'ব পাৰে দিল্লীত ময়ো চৰকাৰ বনাম ময়োতো ক'ব পাৰিম এইবিলাক ইলেকশ্যন টাইমত ক'ব পাৰে চবেই ক'ব প্ৰেক্টিকেল আমিহে 20+ স্যার প্রমোদ বড়ুয়া লাড্ডা কিয় দিলে স্যার লাড্ডা মানে শেষ কিয় দিলে স্যার লাড্ডাটো কিয় দিলে লাড্ডা মানে শেষ একদম লাস্ট নাম্বারত নাপায় লাড্ডা লাস্ট বিজেপি আমাৰ নেক্সটত বিজেপি আহি আছে মই জানো ওদালগুৰি জিলাত 10টা সমষ্টি আছে আমি জিকি আছো মুঠতে আমাৰ নেক্সটত বিজেপি BTC ষ্ট্ৰংটো বিজেপি আহি আছে UPFL আছিল আগত কিন্তু এতিয়া লাষ্ট লাটা BCDC ব্যৱস্থাটো সমালোচনা কৰিছে BCDC ব্যৱস্থাটো মুখ্যমন্ত্ৰীয়ে এটা ভাঙা বস্তু নাকি এটা কিবা পাইছে নাকি লোহা না কিবা না কি বস্তু কয় এইটো গংফাগুমা নমলে মৰাপাটৰ খৰি পাইছে নাকি এইটো ভাঙা বস্তু লোহা পাইছে BCDC লোহা নহয় খৰি নহয় থাকিব চলি থাকিব Thank you, sir.